নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ এটি সহজ ৰেচিপি। সেয়া হৈছে চিকেন পোলাও। এতিয়া মই প্ৰথমতে হাতত লৈছোঁ 4টা পিঁয়াজ, এটা গাজৰ আৰু 300 গ্ৰাম ব্ৰইলাৰ মাংস আৰু 2 কাপ জহা চাউল। এতিয়া মই প্ৰথমতে ৰিফাইন তেল অলপ ঢালি ল'লোঁ। আৰু ৰিফাইন তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত তেজপাত কেইটামান পেলাই দিলোঁ। এতিয়া মই লং ইলাচি খিনি পেলাই দিলোঁ। এতিয়া তাৰ লগত মই পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি মই ভালদৰে লাৰি ব্ৰাউন কালাৰ নোহোৱালৈকে লাৰি থাকিব লাগিব। অলপ চেনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি হৈ গ'ল, মই নমাই ৰাখিলোঁ। এতিয়া মই মাংসখিনি সেই তেলতে ভাজি ল'ম ভালদৰে। আৰু অলপ নিমখ দি দিলোঁ। মাংসখিনি অলপ সময় ভজাৰ পিছত মই গাজৰখিনি পেলাই দিলোঁ। এতিয়া আধা ভাজা হৈছে। দিম এতিয়া আদা দিলোঁ। এতিয়া আদাখিনিৰে ভালদৰে লাৰি এতিয়া কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই চাউলখিনি দি দিলোঁ। এতিয়া চাউলখিনি একেলগে লাৰি লৈ বহুত সময় ভাজিব লাগিব। আৰু ভজা পিঁয়াজখিনিও দি দিলোঁ লগত। দহ মিনিটমান সময় এনেদৰে লাৰি থাকিব লাগিব।
এতিয়া ধুনীয়াকৈ ভজা হৈছে, কালাৰটো ধুনীয়াকৈ উঠিছে। এতিয়া মই ইয়াতে গৰম পানী দি দিম। এতিয়া পোলাওখিনি হৈ গ'ল। এতিয়া বহুত ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ ঘৰত খাই চাব পাৰিব। আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।